गिबियावनो बयनिसिमबो आंनि अननाय सिबिनाय खुलुमनायखौ जासिहरबाय। लोगोसेनो आसा खालामो नोंथांमोन बयबो मोजाङै दं आरो अरायबो मोजाङै थाथों होननानै इसोरनि खाथियाव आरज गाबबाय। बिदिनो जाबाबो जायाबाबो भिडिअ मोनसे लाबोलायबाय आं। मैया दाखालिनि बे क'क्राझार एसेम्बलि हाउसआव जिहेतु बाजेट सेसन जानानै थांबाय 2025 आरो 26 मायथाइनि, बेयावनो माखासे भिडिअफोरखौ आङो फेसबुकनि गेजेरजों मोनदों आरो बे भिडिअफोरजों नुनाय माखासे नुथायफोरखौनो लानानै नोंथांमोनजों रायलायनो गोसो जाबाय, शेयार खालामनो गोसो जाबाय। हयथ' नोंथांमोना नुखाबायबो जानो हागौ। आंनि साननाया बेल' जे दिनै अखिल गगৈ एमएलए अखिल गगৈ बिथाङा बर'फोरनि जानानै एबा बिटिआर एग्रिमेन्टखौ लानानै जेरैबायदि खोथा बुंदों, दा बेबायदिनो गासैबो बर' दैदेनगिरिफ्रा, आं पार्टिनि खोथाखौ बुंला मानोना आं सिगाङावनो बुंखाबाय, सिगांनि भिडिअआव आङो पलिटिकेलनि बाथ्राखौ बुंथ'ला, राजखान्थिनि खोथाखौ बुंथ'ला होननानै। दा आं गासैखौबो बुंगोन जे लिडारफोर, जायफोर लिडारफोरानाखि जोंनि बर' हारिखौ दैदेनगासिनो दं, बिथांमोनखौसो आं खावलायगोन जे अखिल गगৈ बिथाङा जेरैबायदि बुंदों, जोंनि गासैबो बर'नि दैदेनगिरि बिथांमोनहा बेबायदिनो जुदि बुंनानै, बेबायदिनो जुदि एसेम्बलियाव काउन्टार लाबोनानै डिमान्ड खालामबाय थायोब्ला निस्सय माबा मोनसे मोजां रिजाल्टखौ जों मोनगोन बादि आं नुहुरदोंमोन आरो। दा नायनानै नुबाय माथो गोबांथार एमएलएफ्रानो, गोबांथार मन्थ्रिफ्रानो बेफोरबायदि गोख्रों रावजों बुंनायखौ नुनो मोनद्रायनाय जायाखिसै, बुंदोंब्लाबो। दा नायनि बिदिब्ला भिडिअआव मा बुंदों। आशा खालामो नोंथांमोना भिडिअखौ नायगोन आरो माबा मोनसे कमेन्ट हरगोन होननानै। जे मैं प्रथमते बिटिआरर পৰা হওঁ স্যার। আজি যিখন আমাৰ ৰাজ্যপালৰ ভাষণ হ'ল তাত শংকৰদেৱৰ নাম উল্লেখ কৰা হৈছে, কামাখ্যাৰ নাম উল্লেখ কৰা হৈছে, খুব ভাল কথা। কিন্তু মই ভাবোঁ যে আজিৰ ৰাজ্যপালৰ ভাষণটো যিহেতু ইয়াত হৈছে, আমাৰ বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামটো স্মৰণ হ'ব লাগে। এইটো মোৰ পিনৰ পৰা আপোনালোকৰ প্ৰতি, সদনৰ প্ৰতি মোৰ এইটো বিনম্ৰ অনুৰোধ। এতিয়া আমি দেখিছোঁ যে বিটিআৰটো যদি সঁচাকৈ ভালকৈ কাৰ্যকৰী হ'ব লাগে, তেতিয়াহ'লে ফাণ্ড পজিশ্যনটো বাঢ়িব লাগে। এতিয়া দেখা গৈছিলে যে 2020-21 চনত যেতিয়া হাগ্ৰামা মহিলাৰ লাষ্ট আছিলে, তেতিয়া বিটিআৰৰ বাজেট আছিলে 680 কোটি টকা ষ্টেট গভৰ্ণমেণ্টৰ পৰা, SOPT যিটো 680 কোটি টকা। সেইটোৰ পৰা প্ৰত্যেক বছৰে 10%কৈ যদি বাঢ়ি যাবলৈ হয়, 2025-26 চনত আচলতে আজিৰ দিনটোত বিটিআৰৰ কাৰণে বাজেট হ'ব লাগিছিলে 1095 কোটি টকা। কিন্তু ষ্টেট গভৰ্ণমেণ্টে এইটো কমাই 800 কোটি টকা কৰিছে। গতিকে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াত উপস্থিত আছে, মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে আৰু 295 কোটি টকা বিটিআৰক দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ঠিক তেনেকৈ মই ভাবোঁ যে ডিমা হাছাও অট'নমাছ কাউন্সিল আৰু কাৰ্বি অট'নমাছ কাউন্সিলৰ ক্ষেত্ৰতো 10%কৈ বঢ়োৱাৰ যিটো নিয়ম, সেই অনুসৰি ডিমা হাছাও অট'নমাছ কাউন্সিল আৰু আপোনাৰ কাৰ্বি অট'নমাছ কাউন্সিলকো ফাণ্ডটো SOPT বা ষ্টেটৰ পৰা দিয়া ফাণ্ডটো অলপ বঢ়াব লাগে। এইটো দুৰ্ভাগ্যজনক কথা যে এবাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফাণ্ডটো বিটিআৰৰ ক্ষেত্ৰত কমাই দিছে। মই আশা কৰোঁ আমাৰ ষ্টেট গভৰ্ণমেণ্টে চেণ্ট্ৰেল গভৰ্ণমেণ্টক এইটো বঢ়াবৰ কাৰণে অনুৰোধ কৰিব। এতিয়া মই আপোনালোকক ক'ব খুজিম যে আচলতে বিটিআৰ যিখন চুক্তি হ'ল, মই 6 শিডিউল গোটেইটোলৈ যোৱাৰ আগত বিটিআৰ চুক্তিখনত সৰ্বমুঠ চৰকাৰে কৈছিলে যে 79টা আমি কাম বিটিআৰৰ কাৰণে কৰি দিম, 79টা কাম কৰি দিম। অলপ আগতে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতিছিলোঁ, তেতিয়া তেখেতে ক'লে যে অকল এটাহে কাম বাকী আছে, গোটেইখিনি কৰিলোঁ। মই দেখিলোঁ যে গোটেইখিনি মই নিজে ইয়াতে একদম ধুনীয়াকৈ বনাই আনিছোঁ, ৰিচাৰ্চ কৰি সব মানুহৰ লগত কথা বাৰ্তা পাতি, যে আচলতে বিটিআৰৰ চুক্তিত 2020 চনত 27 জানুৱাৰীৰ তাৰিখৰ দিনে যে 79টা কামৰ প্ৰতিশ্ৰুতি দিয়া হৈছিলে, তাৰ কেৱল 24টা কামহে এতিয়ালৈকে কৰা হৈছে, অৰ্থাৎ 30.37%হে কাম কৰা হৈছে আৰু বেছিভাগ কামেই এতিয়ালৈকে কৰা নাই। মই ভাবোঁ যে অসম চুক্তিৰ নিচিনাকৈ আকৌ বিটিআৰ চুক্তি কাৰ্যকৰী কৰিব লাগে বুলি যাতে বড়ো মানুহে আন্দোলন কৰিবলগীয়া নহয়, আকৌ যদি বড়ো মানুহে হাতত অস্ত্ৰ তুলিবলগীয়া নহয়, তাৰ কাৰণে এবছৰৰ ভিতৰতে বিটিআৰ চুক্তি 2020 চনৰ চুক্তিৰ 100% দফাসমূহ কাৰ্যকৰী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এতিয়া
যদি মই কওঁ এটা বা দুটা যদি উদাহৰণ দি দিওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে গম পাব ইয়াত আছিলে অল্টাৰেশ্যন অফ এৰিয়া BTADৰ অল্টাৰেশ্যন এৰিয়াত কৈছিলে যে ইনক্লুজন অফ ভিলেজেছ হেভিং মেজৰিটি ট্ৰাইবেল পপুলেশ্যন কৈছিলে যে তেনেকুৱা গাঁও আছে মই জনামতে 1100খন এতিয়ালৈকে তেনেকুৱা ট্ৰাইবেল গাঁও ইয়াত অন্তৰ্ভুক্ত কৰিছে মাত্ৰ 60খন এক্সক্লুজন অফ ভিলেজেছ হেভিং মেজৰিটি নন ট্ৰাইবেল পপুলেশ্যন যিবিলাক নন ট্ৰাইবেল পপুলেশ্যন যাত 51তকৈ কম ট্ৰাইবেল মানুহ আছে সেইবিলাকক BTRৰ পৰা কটাৰ কথা আছিলে তাৰ এখনো গাঁও এতিয়ালৈকে কটা নাই সেইটো কটাৰ ব্যৱস্থা কৰিব লাগে তাৰপাছত BTADৰ আপোনাৰ কনষ্টিটুৱেঞ্চি 40টাৰ পৰা 60টা কৰাৰ কথা আছিলে 125 যিটো এমেণ্ডমেণ্ট আছে তাত নিশ্চয় এইটো আহিব ইয়াৰ আগৰ আমাৰ ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ লোকসভা আৰু ৰাজ্যসভাত যিটো 125 যিটো এমেণ্ডমেণ্ট বিল আছে তাত এইটো সংখ্যা BTRৰ কথাটো উল্লেখ নাই এইবাৰ নিশ্চয় সোমাব নেক্সট ছিজনত মই আশা কৰোঁ যে এই এমেণ্ডমেণ্টত 40টাৰ পৰা 60টা BTRৰ চিট আপোনাৰ 40 MCLৰ চিটটো 60টাৰ পৰা 80টা নহয় 40টাৰ পৰা 60টা 40টাৰ পৰা 60টা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে এই তিনিটাই কাম কৰা নাই এই তিনিটাৰ ভিতৰত মই দেখুৱালো যে এটাৰ সামান্য অংক এটা 1100খন গাঁৱৰ ভিতৰত মাত্ৰ 60খন গাঁও এতিয়ালৈকে অন্তৰ্ভুক্ত কৰিছে তাৰপাছত যদি চাওঁ যে ৰিভিউ অফ পাৱাৰ এণ্ড ফাংচন অফ BTC তাত 90টা যিটো হেৰি দিয়াৰ কথা আছিলে সেইবিলাকো এতিয়ালৈকে কাৰ্যকৰী হোৱা নাই আনহাতে ভাৰতৰ সংবিধানত মানে কি হ'ল এতিয়া কি আটাইতকৈ ডাঙৰ প্ৰব্লেমটো হ'ল BTR বা যিকোনো 6 শিডিউল এৰিয়া কাৰ্বি আংলঙে হওক বা ডিমা হাছাওৰ আটাইতকৈ ডাঙৰ প্ৰব্লেমটো হ'ল যে যিটো পইচা আহে কেন্দ্ৰীয় চৰকাৰৰ পৰা অহা পইচাটো আকৌ ৰাজ্য চৰকাৰলৈ আহে ৰাজ্য চৰকাৰে কেইদিনমান তাতে উমনি দিয়ে তাৰপিছত আকৌ বহুদিনৰ মূৰতে আমাৰ BTRলৈ পঠিয়াই দিয়ে বা কাৰ্বি আংলঙলৈ পঠিয়াই দিয়ে সেইটো ডাইৰেক্টলি দিবৰ কাৰণে 125ত যিটো সংশোধনী আনিব খোজা হৈছে সেই সংশোধনীটো বিসংগতিপূৰ্ণ এই কাৰণে যে ভাৰতৰ সংবিধানৰ আৰ্টিকল 275তে অটোনমাস কাউন্সিল 6 শিডিউল এলেকাবিলাকৰ ফাণ্ডৰ কথাটো আছে কিন্তু 125ত আৰ্টিকল 280 সংশোধন কৰাৰ কথাহে কোৱা হৈছে 280 সংশোধন কৰাৰ কথা কৈছে এইটো অকল আমাৰ ডিস্ট্ৰিক্ট কাউন্সিল আমাৰ পঞ্চায়তবিলাক ডিস্ট্ৰিক্ট পঞ্চায়তবিলাকৰ কাৰণে তেতিয়া BTRৰ মৰ্যাদা হ্ৰাস হ'ব BTRত আসলতে যি ক্ষমতা দিব খোজা কৈছে সেই ক্ষমতাটো নাইকিয়া হ'ব আৰু মই কেইটামান ইনষ্টিটিউচন BTRৰ কি হৈছে কি নহৈছে দুটা তিনিটা স্যাৰ আপোনাৰ নিজৰ জনগোষ্ঠীৰ কথা স্যাৰ মোক দুটা তিনিটা কথা ক'বলৈ দিয়ক আপুনি 1 মিনিটত শেষ কৰি দিও স্যাৰ মোক এটা কথা 1 মিনিটত শেষ কৰি দিও স্যাৰ সেন্ট্ৰেল গভৰ্ণমেণ্টে কৰিম বুলি কৈছিলে এডুকেশ্যন এণ্ড আদাৰ ইম্পৰ্টেণ্ট ইনষ্টিটিউচন BTRৰ কাৰণে কৈছিলে যে বডুফা উপেন্দ্ৰনাথ ব্ৰহ্ম চেন্ট্ৰেল ইউনিভাৰ্চিটি এট বৰমা এতিয়ালৈকে হোৱা নাই নেশ্যনেল স্পৰ্টছ ইউনিভাৰ্চিটি হোৱা নাই স্যাৰ স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াৰ আপোনাৰ চেণ্টাৰ ওদালগুৰি বাক্সা আৰু চিৰাং কেৱল ওদালগুৰিটো হৈছে স্যাৰ তাৰ বাহিৰে বাকীকেইটা হোৱা নাই স্যাৰ ইনষ্টিটিউট অফ লাইভলিহুড মেনেজমেণ্ট টংলা সেইটো হোৱা নাই স্যাৰ নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট অফ মেডিকেল চায়েন্স এট ৰৌমাৰী এইটো হোৱা নাই স্যাৰ যদি মই এটা এটাকে হোটেল এণ্ড টুৰিজিম মেনেজমেণ্ট ইনষ্টিটিউট এটা এটাকে যদি স্যাৰ কৈ দিওঁ তেতিয়াহ'লে দেখিবলৈ পাব যে বেছিভাগেই অথচ মুখ্যমন্ত্ৰীয়ে ভাবি আছে যে মই যিমানকেইটা কাম কৰিম বুলি কৈছিলোঁ চুক্তিত যিমান কথা আছে তাৰ এটাহে বাকী আছে বুলি তেখেতে মনে মনে ভাবি আছে আজি অলপ আগতে মই কথা পাতোতে এইটো কৈছোঁ গতিকে স্যাৰ BTR চুক্তি 100% স্যাৰ কাৰ্যকৰী হ'ব লাগিব নহ'লে আকৌ ইয়াত কিন্তু অস্ত্ৰৰ জনজননী হ'ব স্যাৰ সেইটো আমি নিবিচাৰোঁ স্যাৰ সেইকাৰণে 100% স্যাৰ সেইকাৰণে 100% স্যাৰ ইয়াত না তাৰ কাৰণে আলোচনা কৰিছে আপোনাৰ সাজেশন সেইকাৰণে 100% আপোনাৰ সাজেশনটো দিয়ক কৰিব লাগে স্যাৰ পুৰা অশান্তি কৰিব বিচাৰিছে আপোনাৰ সাজেশনটো সাবমিট কৰিলে থ্যাংক ইউ এক্সপান্ড কৰক মাননীয় অধ্যক্ষ মহোদয় অখিল গগৈয়ে মই তেখেতক অনুৰোধ কৰিম যে ইয়াত এটা খুব ভাল পৰিৱেশত আমি মিলনৰ এটা ভূমি পাতিছোঁ আপোনাৰ ভাষণে